খিচিৰি হৈ গ'ল খিচিৰি। তো গাইস ফাইনালি গাড়ী ধোৱা হৈ গৈছে আৰু পূজা কৰা হৈ গ'ল। পূজা কৰা হৈ গ'ল গাড়ী পূজা কৰা হৈ গ'ল অলৰেডি। এইখন মোৰ ধান্য বিক্ৰান্ত V15। তো হাই গাইজ, ইউটিউব চেনেল বাপী ব্লগছ। যিহেতুকে আজি বিশ্বকৰ্মা পূজা, তো সকলোকে মোৰ ফালৰ পৰা বিশ্বকৰ্মা শুভকামনা জনালোঁ। আৰু গাড়ী চাগে ধুলে সকলোৱে, মই ধুলোঁ হ'লে গাড়ীখন ধোৱা দেখাব নোৱাৰিলোঁ। আৰু আপোনাৰ আৰু কালি এখন আমাৰ নতুন গাড়ী আহিছে দেই, এখন গ্লেমাৰ 125 এখন আমাৰ আহিছে। তো নতুনকৈ লোৱা হৈছে আমাৰ নহয়, মোৰ মানে নহয়, বেলেগৰ হয়। তো মোৰ গাড়ীখন অলৰেডি পূজা হৈ গ'ল ধানৰ। তো বাকীখিনি পূজাৰ পিছত দেখাই আছোঁ খিচিৰি খাই কিনে, ঠিক আছে। গাইজ পূজা হৈ গ'ল মোৰ। তো পূজা কৰিলোঁ, সৰু সুৰাখন ঠগি দিছোঁ আপোনাৰ। ঠগিখন দিওঁ এতিয়া খিচিৰিৰ ওপৰত হ'ব। খিচিৰি বনোৱা আপোনাক দেখাম কণ্টেক্ট পিছত, ঠিক আছে। তো চাই থাকক। খিচিৰি হৈ গ'ল খিচিৰি। এইখন লাবৰা গৰম গৰম খিচিৰি। বাই আমাৰ মা গৰমত খিচিৰি লৈছে। অ' মা আৰু কিবা আছে? হা নাই, আমাৰ মায়ে ভালকৈ অসমীয়া ক'ব নাজানে। অ' মা ৰাজবংশী না আমি, সেইকাৰণে অসমীয়া অলপ কি হয় ভাঙা ভাঙা অসমীয়া। তো খাই কেনে জনাই আছোঁ কেনেকুৱা আহিছে আমাৰ টেষ্টি, ঠিক আছে। তো চাই থাকক গৰম গৰম খিচিৰি জুতি লৈ কিনে জনাই আছোঁ।